সভা অধিৱেশনৰ মুকলি সভা এই মুকলি সভা দি আমি বড়ো সমাজক আহ্বান কৰিছোঁ অনুৰোধ কৰিছোঁ যে আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম এটা সপোন আছিলে যে বড়ো জাতিক পৃথিৱীৰ এটা পূৰ্ণাংগ জাতি হিচাপে প্ৰতিষ্ঠা কৰা যদি সঁচাকৈ বড়ো জাতি এটা পূৰ্ণাংগ জাতি হিচাপে প্ৰতিষ্ঠা কৰিব লাগে তো তেতিয়া আমাৰ মাজত এটা আন্দোলন আহিব লাগিব সংগ্ৰাম আহিব লাগিব ৰিভলিউশ্যন আহিব লাগিব এই আন্দোলনটো সেই সংগ্ৰামটো চৰকাৰৰ বিৰোধী কৰা আন্দোলন নহয় আমাৰ মাজত শিক্ষাৰ ক্ষেত্ৰত জাগৰণ সামাজিক ক্ষেত্ৰত জাগৰণ অৰ্থনৈতিক ক্ষেত্ৰত জাগৰণ খেলা ধূলাৰ ক্ষেত্ৰত জাগৰণ সাংস্কৃতিক উন্নতি কৰাৰ ক্ষেত্ৰত জাগৰণ এই আন্দোলনটো এই সংগ্ৰামটো আহিব লাগিব আৰু এই সংগ্ৰামটো সফল হ'ব লাগিলে ইয়াত ছাত্ৰ ছাত্ৰী যিবিলাকে স্কুল কলেজত পঢ়ি আছে তেওঁলোকে বৰ্তমান যুগৰ লক্ষ্য ৰাখি তেওঁলোকে পঢ়িব লাগিব অধ্যয়ন কৰিব লাগিব ইঞ্জিনিয়াৰ ডক্টৰ হ'ব লাগিব বড়ো জাতিক IAS IPS অফিচাৰ লাগিব সাইণ্টিষ্ট লাগিব এই কথাটো আমি মুকলি সভাৰ যোগেদি অনুৰোধ কৰিছোঁ আমাৰ মাজত অৰ্থনৈতিক উন্নতি হ'ব লাগিব খালি চাকৰি যে পাব সেইটো নহয় আমি খেতিয়ক হিচাপেও জীয়াই থাকিব পাৰে ট্ৰেইনিং লৈ পেলাই যিকোনো খেতি ক্ষেত্ৰত আমি কাম কৰিব পাৰোঁ উপাৰ্জন কৰিব পাৰোঁ তাৰ পিছৰে আমি ল'ৰা ছোৱালীক আমি কলেজত আমি পঠাব পাৰিব এই কথাটো আমি কৈছোঁ সামাজিকভাৱে আমাৰ অঞ্চল এতিয়া নতুন বছৰ মাঘ বিহু এতিয়া খালি পিকনিক স্পটত যাই কিনে আমাৰ ল'ৰা ছোৱালী কি কৰি আছে বাইক এক্সিডেণ্ট হৈছে মৰ খাইছে খানা খাইছে স্কুলত যোৱা নাই কলেজত যোৱা নাই বাপেকৰ মাকৰ কালি বিচাৰি আছে যে বাইক লাগে পিকনিক খাবলৈ পইচা লাগে কোনো সামাজিক ক্ষেত্ৰত এটা বেলেঞ্চ নাই আমাৰ মাজত তো সেই কথাটো কৈছে যে ল'ৰা ছোৱালী যদি বাইক চলাই এক্সিডেণ্ট হয় মৰ খাই পিকনিক খাই যদি কলেজত নাযায় স্কুলত নাযায় তেনেহ'লে ইঞ্জিনিয়াৰটো ক'ৰ পৰা আহিব ডক্টৰ ক'ৰ পৰা আহিব এই ল'ৰা ছোৱালীৰ পৰাটো আহিব লাগিব তো সেইকাৰণে আমি কৈছোঁ যে সামাজিক ক্ষেত্ৰত আমাৰ যে ড্ৰাগছ এডিক্ট বা আমাৰ যিটো পিকনিক খোৱা সেইটো বন্ধ হ'ব লাগিব আৰু আমাৰ মাজত কি আছে আমাৰ যে ছোৱালী তেওঁলোকে আৰ্লি মেৰিয়েজ হৈ আছে যিসকলে ক্লাছ 9ত পঢ়ি আছে যিসকলে ক্লাছ 10ত পঢ়ি আছে যিসকলে কলেজত সোমাইছে মাত্ৰ তেওঁলোকে মেৰিয়েজ হৈছে বিয়া হৈছে যদি ক্লাছ 9ত পঢ়া ছাত্ৰ ছাত্ৰী যদি বিয়া হয় MA পঢ়িব কোনে কেতিয়া MA পঢ়িব কলেজত যাব কেতিয়া তো এইকাৰণে স্কুল ড্ৰপ আউট যদি হৈছে আমাৰ সমাজত শিক্ষিত ছাত্ৰ ক'ৰ পৰা ওলাব তো এইকাৰণে আমি কৈছোঁ যে এইবিলাক বাদ দি পেলাই আমাৰ বড়ো জাতিৰ মাজত এটা ৰেভলিউশ্যন আহিব লাগিব এটা সংগ্ৰাম হ'ব লাগিব সমাজ গঠন কৰা জাতি গঠন কৰাৰ ক্ষেত্ৰত সংগ্ৰাম আহিব লাগিব বুলি আমি ৰাজ্যক অনুৰোধ কৰিছোঁ এতিয়া আমাৰ আজি মুকলি হোৱাৰ উদ্দেশ্য ৰঞ্জন দৈমাৰী কাৰাগাৰত আছে মানুহবিলাকে কৈ আছে ৰাজনীতিক ভাষণ দি আছে যে ৰঞ্জন দৈমাৰী চুক্তি হোৱাৰ পিছতো কিয় জেলত গ'ল ইয়াত প্ৰমোদ বড়ো চক্ৰান্ত আছে নেকি বা UPPৰ চক্ৰান্ত আছে নেকি বা কাৰোবাৰ NDP প্ৰগ্ৰেছিভ লিডাৰবিলাকৰ চক্ৰান্ত আছে নেকি এইটো মিছা কথা কিয় মিছা কথা হাগ্ৰামায়ে ওলাব নোৱাৰে ৰঞ্জন দৈমাৰী জেলৰ পৰা আনিব নোৱাৰে ৰঞ্জন দৈমাৰীক কোনো চন্দন ব্ৰহ্ম প্ৰমীলা ৰাণী মিনিষ্টাৰ হ'লেও তেওঁক জেলৰ পৰা আনিব নোৱাৰে আজি প্ৰমোদ বড়ো BTRত চিফ হৈছে তেওঁৱে ৰঞ্জন দৈমাৰী জেলৰ পৰা আনিব নোৱাৰে আজি গোবিন্দ বসুমতাৰী প্ৰগ্ৰেছিভ NDP প্ৰেচিডেণ্ট আছিলে এতিয়া ডেপুটি চিফ হৈ গ'ল তথাপি তেওঁ জেলৰ পৰা আনিব নোৱাৰে কালি ক'ব পাৰিব ৰাজনীতিকভাৱে যে ৰঞ্জন দৈমাৰী কেছটো ৰিলেক্সেশ্যন দিয়ক আৰু যদি পাৰিলে ৰাজনীতিকভাৱে তেওঁক জেলৰ পৰা ওলাই আনক কিন্তু জাষ্ট দাবীহে কৰিব পাৰিব কিন্তু জেলৰ পৰা আনিব নোৱাৰে জেলত যদি আনিব লাগে সেইটো সম্পূৰ্ণ আইনৰ যদি আনিব পাৰে আইনে আনিব যদি আনিব নোৱাৰে আইনে এইটো আনিব এইটো হ'ল আইনৰ কথা ইয়াত কোনো কাৰো ওপৰত দোষ চাপি দিয়াৰ কোনো ইয়াত দৰকাৰ নাই ৰঞ্জন দৈমাৰীয়ে যে মুক্তিৰ চুৱে কৰিছে বৰ্তমান BTRৰ চিফ সহিদিনা আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ লোক ত্ৰিপুলে কৈছে যে আপুনি ৰঞ্জন দৈমাৰীৰ কেছটো ৰিলেক্সেশ্যন দিয়ক তেওঁক জেলৰ পৰা ওলাই আনক মই সেইকাৰণে আগত কৈছোঁ যে জাষ্ট অনুৰোধ কৰিব পাৰে দাবী কৰিব পাৰে কিন্তু জেলৰ পৰা ওলাব না নোলাব আইনৰ ওপৰত আফচোচ স্থিতি এতিয়াও যে ৰঞ্জন দৈমাৰী জেলৰ পৰা মুক্ত হ'ব এইটো আমাৰ স্থিতি কিন্তু আমি কোৱাৰ পিছতো যদি মুক্তি নহয় আমি কি কৰিম এইটোতো আইনৰ কথা আইনে যি কৰিব
এইটোৱে কৰিব। কিন্তু আমি দাবী থাকিব যে ৰঞ্জন দৈমাৰী যিকোনো মূল্যত যাতে মুক্তি হয়, এইটো আমাৰ স্থিতি। নিখিল বড়ো ছাত্ৰ সন্থা 100% আশাবাদী, আমি 100% আশাবাদী প্ৰমোদ বড়ো সংগ্ৰাম কৰি অহা এজন নেতা। নিখিল বড়ো ছাত্ৰ সন্থাৰ তেওঁ 10 বছৰ প্ৰেছিডেণ্ট আছিল। ইয়াত আগতো বহুত পদত থাকি তেওঁ এপছত থাকি আন্দোলন কৰিছিল। সি এজন আন্দোলনকাৰী হিচাপে, সংগ্ৰামী নেতা হিচাপে আমি 100% আশাবাদী তেওঁ ভালদৰে পিটিআৰ চলাব। কিয়নো তেওঁ ভাষণত কৈ আছে, কেতিয়াবা কৰ্মশালাত কৈছে, আমাৰ ওপৰত কেতিয়াবা কৈছে, ভাই ভাই হিচাপে কৈছে যে মই লিডাৰ হ'বলৈ অহা নাই, মই ৰাজ্যক সেৱা কৰিবলৈ আহিছোঁ, মই কাম কৰি যাম। সেইকাৰণে আশাবাদী। আৰু আশাবাদী হ'লে নহ'ব, ৰাইজক মই অনুৰোধ কৰিব বিচাৰোঁ যে বিটিআৰত সকলো বাসিন্দা, অসমীয়া হওক, বেংগলী হওক, মুছলিম হওক, যিমান আমাৰ বাসিন্দা আছে, ভাল লিডাৰৰ ওপৰত শাসন দায়িত্বভাৰ দিয়াটো উচিত। এইটো দিয়াটো ভাল হ'ব। কিয়নো আমি ভাল নেতা এতিয়া পাইছে, আমি আশাবাদী প্ৰমোদ বড়ো বিটিআৰ নেতৃত্ব দিবলৈ সুযোগটো দিওঁ, এইটো আমাৰ অনুৰোধ। আমি প্ৰমোদ বড়োৰ পৰা এতিয়া আমি দাবী কৰিম যে আপুনি প্ৰতিশ্ৰুতি দিয়া মৰমে, আমি আশা কৰা মৰমে তেওঁ যাতে ভালদৰে বিটিআৰখন শাসন কৰে। ইয়াত সকলো জাতি জনগোষ্ঠী যাতে একচেপ্ট কৰিব পাৰে, তেওঁ নেতৃত্বটো একচেপ্ট কৰিব পাৰে। কাৰণ যোৱা 17টা বছৰত আমি ইয়াত উন্নতি হ'ব পৰা নাই। যদি উন্নতি হৈছে কেৱল লিডাৰবিলাকে উন্নতি হৈছে, যদি উন্নতি হৈছে ইয়াত ঠিকাদাৰবিলাকে উন্নতি হৈছে, কিন্তু ৰাইজে উন্নতি হোৱা নাই। আপোনালোকে যদি বিশ্বাস নকৰে প্ৰমাণটো চাওক। আজিও PTC হোৱাৰ পিছতো, ইমান সংগ্ৰাম কৰাৰ পিছতো বড়ো মানুহ খৰি বিক্ৰী কৰি খাই আছে, বড়ো মানুহ শাক পাচলি বিক্ৰী কৰি খাই আছে। ইয়াৰ পৰা আমি প্ৰমাণ পাওঁ যে ইমান সংগ্ৰাম কৰাৰ পিছত PTC পাইছে, তথাপি বড়ো মানুহে উন্নতি হোৱা নাই। যদি বড়ো মানুহ উন্নতি হোৱা নাই, তেনেহ'লে বেলেগ মানুহটো উন্নতি নহ'বই। সেইকাৰণে আমি আশাবাদী এইবাৰ চৰকাৰ সলনি হৈ গ'ল আৰু PTCতকৈ বিটিআৰত বহুত ডিপাৰ্টমেণ্ট বাঢ়ি গ'ল, বহুত আঁচনি দিবলৈ প্ৰতিশ্ৰুতি দিছে। সেই হিচাপে বেছি উন্নতি হোৱাটো আমি আশাবাদী। BTCত BPFত দুৰ্নীতিৰ ক্ষেত্ৰত প্ৰমোদ বড়োক কৈ আছে যে আমি তদন্ত কৰিম। ইমান যে সম্পত্তি বনাইছে, এই সম্পত্তি ক'ৰ পৰা আহিছে সেইটো তদন্ত কৰিম। যেনে বিহাৰত লালু প্ৰসাদ যাদৱ শাসন শেষ হোৱাৰ পিছত নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হৈছিল, NDA নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ। নীতিশ কুমাৰে কিছুমান বিল্ডিং, মাটি, সম্পত্তিত চিজ কৰি পেলাই চৰকাৰৰ সম্পত্তি বুলি চৰকাৰত লৈ লৈছে, চিজ কৰি পেলাই, তদন্ত কৰি পেলাই। ঠিক তেনেদৰে আমিও কৰিম বা প্ৰমোদ বড়োক আমি অনুৰোধ কৰিম, নিখিল বড়ো ছাত্ৰ সন্থা, আৰু আমি আশাবাদী প্ৰমোদ বড়ো এইটো কৰিব যে পেট্ৰল পাম্প, যে কিবা বিল্ডিং, কিবা হস্পিটেল, এইটো লিগেল না ইলিগেল? ইলিগেলে যদি সম্পত্তি কামাই লৈছে, চিজ কৰিব, তদন্ত কৰাৰ পিছত এইটো চৰকাৰী সম্পত্তি হৈ যাব। এই কামটো আমি কৰিব লাগিব, তেতিয়াহে আমি ৰাইজক সুশাসন দিয়া বুলি আমি প্ৰমাণ দিব পাৰিম। আৰু সেইটো আমি নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে প্ৰমোদ বড়োৰ ওপৰত আশাবাদী।